নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু অ্যামেজিং AstroWorld। যদি আপুনি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আজি আমি আলোচনা কৰিম মঙ্গলবাৰে জন্মা ব্যক্তিসকলৰ স্বভাৱ, প্ৰেম আৰু কেৰিয়াৰৰ বিষয়। প্ৰত্যেক ব্যক্তিৰে জন্মবাৰ অনুসৰি ব্যক্তিত্বৰ বিষয় জানিব পাৰি। যদি আপোনাৰ জন্ম মঙ্গলবাৰে হৈছে তেনেহলে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। এতিয়া হওক প্ৰথম জানি লওঁ মঙ্গলবাৰে জন্মা ব্যক্তিসকলৰ স্বভাৱৰ বিষয়। এইবাৰত জন্মা ব্যক্তিসকল দেখিবলৈ আকৰ্ষণীয় আৰু সাহসী হয়। তেওঁলোক চঞ্চল হয় আৰু তেওঁলোকৰ অতি সোনকালে খং উঠে, কিন্তু তেওঁলোকৰ মন বহুত চাফা হয়। তেওঁলোক যিকোনো ব্যক্তিকে সহায় কৰাৰ বাবে সাজু হৈ থাকে। এইটো বাৰত জন্ম হোৱা ব্যক্তিসকল লাক্সাৰী লাইফ কটাই ভাল পায়, সেইবাবে তেওঁলোকৰ বহুত কাপোৰ, গাড়ী আৰু ঘৰ থাকে। মঙ্গলবাৰে জন্মা স্ত্ৰীসকল পুৰুষৰ দৰে সাহসী হয়। এতিয়া হওক মঙ্গলবাৰে জন্মা ব্যক্তিসকলৰ কেৰিয়াৰৰ বিষয়ে জানি লওঁ। তেওঁলোক নিজৰ কৰ্মক্ষেত্ৰত সহজতে সফল হয়। তেওঁলোকৰ টকা পইচাৰ অভাৱ নহয়। মঙ্গলবাৰে জন্মা লোকসকল সাধাৰণতে নেতা, পুলিচ, সৈনিক ইত্যাদি ক্ষেত্ৰখনত কাম কৰিলে সহজতে সফল হয়। এতিয়া হওক তেওঁলোকৰ প্ৰেমৰ বিষয়ে জানো। তেওঁলোকৰ বৈবাহিক জীৱন বহুত সুখময় হয়। তেওঁলোক বহুত ধুনীয়া জীৱন সংগী লাভ কৰে। তেওঁলোকৰ সৰু সুৰা কাজিয়া পেচাল হয় যদিও সেইবোৰো বেছি দেৰিলৈ নাথাকে। শেষতে মঙ্গলবাৰে জন্মা ব্যক্তিসকলৰ লাকি নম্বৰ, লাকি কালাৰ আৰু লাকি ডেৰ বিষয়ে কথা পাতি লওঁ। এওঁলোকৰ লাকি নম্বৰটো হৈছে 3, 6 আৰু 9। লাকি কালাৰটো হৈছে ৰেড আৰু মেৰুন। লাকি ডেটো হয় টিউজডে আৰু ফ্ৰাইডে। আজিলৈ ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।